মন্দিৰত আপুনি বিভিন্ন ধৰণৰ বস্তু দান দিয়া নিশ্চয় দেখা পাইছে বা শুনা পাইছে, কিন্তু মূৰৰ চুলি দান দিয়া মন্দিৰ কেতিয়াবা কৰবাত শুনা পাইছে জানো? তেনেকুৱা এটা মন্দিৰ আমাৰ ভাৰতবৰ্ষতে আছে আৰু এই ভিডিঅ'টোত মই সেই মন্দিৰটোৰ বিষয়ে ক'বলৈ ওলাইছো। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত অৱস্থিত তিৰুপতি বালাজী টেম্পলত প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই আহি নিজৰ মূৰৰ চুলি দান দিয়ে। ইয়াত অকল পুৰুষেই নহয়, মহিলায়ো নিজৰ মূৰৰ চুলি দান দিয়ে। কোৱা হয় যে ইয়াত যদি মূৰৰ চুলি দান দিয়া হয় তেন্তে মনোবাঞ্ছাবোৰ পূৰণ হয়, পাপবোৰ খণ্ডন হয় আৰু মা লক্ষ্মী সন্তুষ্ট হয়। আৰু সেই কাৰণে প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই আহি ইয়াত মূৰৰ চুলি দান দি থৈ যায় আৰু সেই চুলিবোৰ বিদেশলৈ পঠোৱা হয় আৰু তাৰ পৰা যি উপাৰ্জন হয় সেইটো শুনি আপুনি আচৰিত হ'ব। 126 কৰোৰ টকা প্ৰতি বছৰে এই চুলিৰ পৰা উপাৰ্জন হয় আৰু 500ৰ পৰা 600 টন চুলি প্ৰতি বছৰে বিদেশলৈ পঠোৱা হয়। গতিকে এনেকুৱা ধৰণৰ নজনা কথাবোৰ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু